পানী ইফালে বাগৰিছিলে এইফালে এইখিনি ওখ এইবাৰ ওখ কৰিছে এইটো হৈছে আমাৰ ইয়াৰ নামঘৰ হৰে কৃষ্ণ নামঘৰ এইফালে এনেকৈ চাইডেৰে পানী পুৰা বাগৰি গৈছে এইবিলাক চব খাল খাল কৰি থৈ গৈছে চক গেছ আৰু বানপানী হ'ব লাগে কিন্তু এইবাৰ যিটো বানপানী আহিছে চব একদম ধ্বংস কৰি থৈ গৈছে কাৰণ বানপানী হ'লে মাটিৰ যিটো গুণাগুণ সেইটো বৃদ্ধি হয় মাটি সাৰুৱা হয় কিন্তু এইবাৰ চব মানে ধ্বংস কৰি গৈছে আৰু যি প্ৰশাসন বিভাগৰ গাড়ী আছিল আৰ্মিৰ গাড়ী SDRF বা NDRFৰ গাড়ী চব ইয়াতে ৰাখিছিলে ইয়াৰ পৰা এইফালে যাব পৰা নাছিলে আৰু যদি যাব লাগে নাওলৈ যাব লগা হৈছিলে এখন গাঁও আছে শৰণেচুপা পাৰ হৈ যিখন কুৰপা চুপা ফাৰ্ষ্ট সেইখনক মানে পানী ডাইৰেক্ট টাৰ্গেট কৰিছে তাতে যিটো মাথৰি আছে সেই মাথৰিটো এইবাৰ নতুনকৈ বনাইছে আগৰে পুৰণা মাথৰি এইবাৰ মেৰামতি কৰাৰ কাৰণে বাচিছে নহ'লেতো গোটেই ধ্বংস হৈ গ'ল এতিয়া অলপ আগত গৈ আছোঁ আগত গৈ কেনেকুৱা কি মানে ভাঙিছে আৰু নদীটো বোলে একদম কাষত আহি গৈছে তো সকলোখিনি দেখুৱাই আছোঁ চাই থাকক বলক আৰু এইবিলাক এতিয়া লাহে লাহে ভাল কৰিছে মাটি দিছে এইবিলাকক গাটা হৈ গৈছিলে এই দেখিছে ইমান গাটা হৈ গৈছে তো গাইজ আহি এই গান্ধীবাৰীৰ ভিতৰত একদম ওখ ঠাইখিনিত আছোঁ বৰ্তমান এই দলংখনে আছে ওখ গান্ধীবাৰীৰ ভিতৰত আৰু যেতিয়া পানী আহিছিলে ইয়াত মানে গৰু চৰুবিলাক বান্ধিছিলে এতিয়া যদি মানুহ তাত যায় ডাইৰেক্ট একাঠু সোমাই যাব ভিতৰত প্ৰায় একদম মাটিবিলাক উঠাই লৈ আহি ইয়াতে পুৰা লাগি গৈছে এইফালে পৰা পানী যাব পৰা নাই আৰু এইটো ক'বই নালাগে পুৰা সাগৰ সদৃশ পুৰা পানী আধালৈকে আহি গৈছিলে এইবিলাক দেখিছেনে কঠীয়া এইবিলাক বাৰু আছে কিন্তু কিছুমান ঠাইত 5 বিঘা 6 বিঘা এনেকুৱা মানে কঠীয়া কৰিছিলে এইবিলাক চব উটুৱাই লৈ গৈছে আৰু অসমখন প্ৰায় 2-3 বছৰ পিছুৱাই যোৱা বুলি ক'ব লাগিব কিয় কৈছোঁ যিবিলাক ঠাইত ৰাস্তা চৰকাৰে বনাইছিলে সেইবিলাক ৰাস্তাটো ভাঙি লৈ গৈছে আৰু যিবিলাক ঠাইত ৰাস্তা নাছিলে মানুহে বনাইছিলে সেইবিলাকতো ভাঙি লৈ গৈছে আৰু যিবিলাকৰ 5-6 বছৰৰ মূৰত কিবা এখন ঘৰ বনাইছিলে সেই ঘৰবিলাকো ভাঙি লৈ গৈছে আৰু সেইবিলাক ঘৰ বনাওঁতে প্ৰায় 5-6 বছৰ আৰু লাগি যাব সেইকাৰণে কৈছোঁ 2-3 বছৰ পিছুৱাই গৈছে আমাৰ ৰাজ্যখন অসমখন এয়া হ'ল ৰাস্তাৰ অৱস্থা আমাৰ দক্ষিণ গান্ধীবাৰী এনে ৰাস্তা বেয়া আছিল আৰু বানপানী আৰু বেছি বেয়া কৰি থৈ গৈছে এইবিলাক চাওক শিলবিলাক এই ধুৱাই লৈ গৈছে পৰিস্থিতি আৰু আমি আহি এতিয়া পালোঁ তেতলি তল আৰু এইবিলাক ঠাইত পূৰা একদম পানী হৈ আছিলে এতিয়া চব পলস পৰি গৈছে আৰু জেগাবোৰ বহুত গোন্ধাইছে মানে পচি গৈছে না বস্তুবোৰ চ' গাইজ আহি মই যে কৈছিলোঁ কুৰপাৰ পালোঁ এইটোৱে হৈছে কুৰপাৰ কাৰণ এই 2004 যেতিয়া বানপানী আহিছিলে এইখন দেখা পাইছিলে এইখন দলং আছিল না দলং আছিল বুলি কৈছিলে এইখন দলং আছিলে এনেকৈ এই 2004 বানপানী আছিলে এই দলং আনি ইয়াতে থৈ দিছিলে আৰু 2004 পিছত এইবাৰ এইটো বানপানী আহিছিলে 2004 যি ঠাইত পানী উঠা নাছিলে এইবাৰ বানপানীয়ে ৰেকৰ্ড ভাঙি দিছে মানে এইবাৰ বানপানী যিটো আহিছিলে প্ৰায় সেইবোৰ ঠাইতো পানী উঠি আছে আৰু বৰ্তমান শুকাও নাই আৰু এইটোৱে একমাত্ৰ আমাৰ যাতায়াতৰ ব্যৱস্থা বুলি ক'ব লাগিব এটাই ভাল এই যাতে এইটো ভাঙি লৈ যোৱা নাই নহ'লেতো পানী আমি খচি যাব লগা হ'ল আৰু এতিয়া আমাৰ নদী সিপাৰ গড়েশ্বৰ যোৱাটো ৰাস্তা অলৰেডি নাই গোটেই নদীৰ মাজত আছে বৰ্তমান গতিকে এতিয়া বহুত অসুবিধা হৈছে আমাৰ গান্ধীবাৰী বা গড়েশ্বৰ সংযোগী পথৰ যিটো ব্যৱস্থা আছিল এতিয়া বিচ্ছিন্ন হৈ গৈছে সম্পূৰ্ণ এতিয়া যাব লাগিলে একদম ৰঙিয়া হৈ ঘূৰি যাব লাগে ৰঙিয়া বা এইফালে কাউৰবা হৈ ঘূৰি যাব লাগিব বা কাউৰবা হৈ এনেকৈ ৰাস্তা আছে বহুত ঘূৰিব লাগে বহুত 10-12 কিলোমিটাৰ হৈ যায় এই চৰকাৰে সোনকালে আহি যেন আমাৰ এই অসুবিধাবোৰ দূৰ কৰি দিয়ে তাৰ কাৰণে চৰকাৰক জনাওঁ আৰু বিশেষকৈ এইখন যিখন গাঁও দেখা পাইছে এই গাঁওখনৰ বহুত ক্ষতি হৈছে ইয়াত মানে এক বুকু মানে পানী আছিলে এইখিনি ঠাইততো আহাটো অসম্ভৱে নাও লৈ আহিব লগা হৈছিলে তো বলক আগলৈ যাই আছোঁ তো গাইজ গাড়ীখন পাৰ কৰি লৈ আহিলোঁ ই মানে অলপ নতুন ড্ৰাইভাৰ সেইকাৰণে অলপ ৰিক্স ল'ব খোজা নাই মই অলপ ৰিক্স লৈ পেলাই লৈ আহিলোঁ মানুহৰ যেনেদৰে বানপানীত আলু এথনি হৈছে ঠিক তেনেদৰে এই গৰুবোৰ দেখা পাইছেনে ইয়াতে এনেকৈ ৰাখিব লগা হৈছে গৰু ছাগলী গাহৰি যিমান আছে আৰু সকলোবিলাকৰ এনেদৰে আলে আথনি হৈছে ইহঁতকেইটা পথাৰত নিব পৰা নাই পথাৰত বোকা পানী হৈ আছে চব এনেকুৱা আৰু এইখন গাঁৱৰ এনেকুৱা পৰিস্থিতি বৰ্তমান এনেদৰে মানে গৰু ছাগলীবিলাক ৰাখিছে এইটো হৈছে মাছৰ একদম Oh my god চাওক গাইজ নদী কিমান ওচৰলৈকে আহি গৈছে আৰু ইয়াৰ যিখিনি গাঁৱৰ মানুহ আছিলে সেই মানুহখিনি ইয়াতে ঘৰ বনাই আছিলে এতিয়া পানী শুকোৱাৰ কাৰণে ৰ'দটো দেখা পাইছেনে এই ৰ'দটো দিয়া ভালেই হৈছে পানী শুকোৱাৰ কাৰণে তেওঁ ঘৰে গৈছে ইয়াতে মানে আছিলে যোৱাকালিলৈকে আছিলে এতিয়া ভাঙি লৈ গৈছে আৰু এই চাওক নদী আছিলে এই আগত এইবিলাক চব পলস পেলাই থৈ গৈছে আৰু এইফালে ঘৰত জিৰণি লৈ আছে খুৰাহঁতক সুধোঁ বাৰু কেনেকুৱা কি পৰিস্থিতি হৈছিলে ইয়াত
ক'ৰ পৰা আহিছে আপোনালোকে? আমি জকমাৰিৰ পৰা আহিছোঁ। জকমাৰি ঘৰ আপোনালোকৰ সিফালেতো হৈছে? বানপীড়িত অঞ্চল ডুব যোৱা হৈছে, কাৱৈমাৰী, বগৰীবাৰী, পশ্চিম কাৱৈমাৰী। বগৰীবাৰীত মাথাউৰি ভাঙিছে ন? তো ইফালে দাদা আছে, দাদাহঁতেও কি ক'ম আৰু তিনিটা ষ্টেপত বগৰীবাৰী ভাঙিছে। 1 নম্বৰ বালাবাৰী 45 মিটাৰ বহলাই ভাঙিছে। আৰু গান্ধীবাৰী এই পুৰণা ৰিং মানটো 2 মিটাৰ ওপৰেদি 700 মিটাৰ পানী বাগৰি গৈছে। এইখিনিৰ পৰা সিফালে মাথাউৰি নাই ন? মাথাউৰি 900 মিটাৰ আছিলে, কিন্তু পানী বিয়পি গৈছে। মাথাউৰিটো অলপ দেখুৱাই দিছোঁ আপোনালোকক। এই যিটো মাথাউৰি, এই মাথাউৰিটো যদি এনেকৈ ডাইৰেক্ট চিধাকৈ একদম হেৰিলৈকে দিব পৰা যায়, ইফালে ঠেকিপুজালৈকে যদি দিব পৰা যায়, দিলে মানে বহুখিনি সকাহ পাব। আৰু লগতে ইফালে এটা পটাচোপা বুলি ঠাই আছে, তাৰে প্ৰায়ভাগ মানুহে খেতি কৰে। আৰু সিহঁতে মানে এতিয়া খেতি কৰিবলৈ বাদেই দিছে, কাৰণ প্ৰতি বছৰে পানী অহাৰ পিছত খেতিবোৰ ধ্বংস কৰি লৈ যায়। আৰু এই গান্ধীবাৰীৰ 30% মানে যি শাক পাচলি আছে ইয়াৰ পৰা উৎপন্ন হয় বুলি ক'ব পাৰি। এতিয়া এইবিলাক নহ'লে বস্তুৰ দাম বাঢ়িব, বস্তুৰ দাম বাঢ়িলে আৰু চলাত অসুবিধা হ'ব। মাথাউৰিবোৰ যদি ভালদৰে সময়মতে মেৰামতি কৰি থকা যায়, তেতিয়া এই বানপানীৰ যিটো চান্স সেইটো অলপ হোৱাৰ চান্সটো কম থাকে। আৰু গাইজ ইয়াত মই কমেই ক'লোঁ 10 লাখ টকা, 10 লাখ নহয় প্ৰায় 20 লাখমান টকাৰ মানে কলৰ বাগান আছিল, লগতে পতা খেতি আছিলে। এইবিলাক কি হ'ব আৰু কৈছে বহুত ঠাইত মানে বহুত ঠাইত খেতিয়কে কঠীয়া ছিটিয়াইছিলে, 5-6 বিঘা মাটিৰ কঠীয়া উটুৱাই লৈ গৈছে। আৰু ইফালে আমি এনেকৈ গৈছিলোঁ হেৰিত গড়েশ্বৰলৈকে। চাওক পৰিস্থিতি অলপ দেখুৱাই দিছোঁ মই একদম ওচৰত গৈ পেলাই। খুৰী ক'ৰ পৰা আহিলে? তো গাইজ কি ক'ম, গাঁৱৰ মানুহে মানে কি চিলিণ্ডাৰ থাকে, সকলোৰে ঘৰে ঘৰে থাকে, কিন্তু নাই নেকি? আৰু বানপানীত চব মানে জিকি গৈছে, জিকি যোৱাৰ ফলত ভাত বনাব পৰা নাই। যিসকলৰ চিলিণ্ডাৰ আছে চিলিণ্ডাৰে শেষ হৈ গৈছে কিছুমানৰ ন? খুৰী এতিয়া কি ক'ম আৰু গাড়ী আছে মানে কি, আমাৰ যিবিলাক গাঁৱৰ মানুহ আছে চিলিণ্ডাৰ থাকে, সেইসকলে চিলিণ্ডাৰটো ইমান মানে ব্যৱহাৰ নকৰে। আৰু শেষ হ'লেও ভাবে আৰু এই খৰিটো আছে, কিন্তু অকস্মাত বানপানী আহি যোৱাৰ ফলত খৰি চৰি যি আছে সকলো উটুৱাই লৈ গৈছে, ভাত বনাব পৰা নাই। কি ক'ম আৰু একদম বহুত বেয়া পৰিস্থিতি হৈ গৈছিলে। সেই টাইমত মই আহিব পৰা নাছিলোঁ, আহিব খুজিছিলোঁ যদি এইফালে ৰাস্তা মানে ভাঙি গৈছে। তামোলপুৰ আৰু যিটো তামোলপুৰঙীয়া ৰাস্তা আছিলে সেইটো গোটেই ভাঙি গৈছে। আৰু এয়া চাওক এইবিলাক কলৰ বাগানবিলাক কিমান আশা কৰি ৰুইছিলে মানুহে, চব আশা ধ্বংস হৈ গৈছে। এয়া চাওক, আৰু যদি ইয়াত মই নুমো ডাইৰেক্ট তলত সোমাই যাম, মানে বেছি ৰিস্ক নলওঁ বাৰু। আৰু গাইজ এই নদীটো পাৰ হ'লে মোৰ প্ৰায় পুৰাণ ঘৰ। আৰু ময়ো মানে সেই ওখ ঠাইৰ মানুহ নহয়, ময়ো পানীৰে মানুহ, মোৰো পানীৰ ওপৰতে জন্ম। আগতে আছিলে সেইটো পাৰত, এতিয়া এইটো পাৰে আহিছোঁ বাৰু। তো আমাৰ পুৰাণ ঘৰতো এই একেই একদম মাথাউৰিৰ কাষতে লাগি আছে। তাহাঁতৰ একদম অৱস্থা নাই। যদি মানে ইফালে যোৱাৰ ব্যৱস্থা থাকিলে গ'লোঁ হয়, খবৰ ল'ব গ'লোঁ হয়। বহুত মানে বেয়া পৰিস্থিতিত আছে সিফালৰ গাঁওখনো, মকলডঙা বৰপথাৰ ইফালে সকলোৱে। আৰু আপোনালোকে নিউজতো পাইছে, সকলোখিনি ঠাই মানে গোটেই অসমখনে পানীত ডুবি আছে। আৰু এতিয়া ৰ'দটো দিছে, ৰ'দটো দিয়াৰ ফলত পানীখিনি অলপ শুকাইছে। যিসকলৰ মানে বোকা হৈছিলে ঘৰৰ ভিতৰত, এই কলৰ মাজতে এই মানুহজন পাইছিলে, যিজন মানে কেইদিনমান আগতে বন নদীৰ ফালে বগামাটিৰ ফালে ফুৰিব গৈছিলে, তাতে মানে মৃত্যু হৈছিলে। আৰু সেই মানুহজন প্ৰায় 10 দিনমান পিছত ইয়াতে ওলাইছিলে। আৰু যদি ইফালৰ পৰা যদি এতিয়া এইটো পাৰে যদি পাৰে সেইটো পাৰে মানে যোৱা ৰাস্তা সেনেকুৱা বনাবই পৰা নাই। মানে নাও যদি দিয়ে, নাওৰ সেনেকুৱা এটা ভাল ঘাট লাগিব নাৱৰ কাৰণে। আৰু আমাৰ দেউতা আগতে এই নদীতে নাও চলাই মানে ডাঙৰ দীঘল হোৱা। আইতা ভালে আছা? দে হ'ব দে তাতে থাক। আৰু এইফালে আছে খুৰা, আৰু খুৰাও এজন সমাজ কৰ্মীয়ে হয়। তো এনেকুৱা এটা পৰিস্থিতি। আৰু তথাপিও কালি মই এটা ফটোত দেখা পাইছোঁ খুৰাক, আপুনি এটা যি স্বাস্থ্য বিভাগৰ আছিলে তাত গৈছিলে। নিজৰ ঘৰৰে এনেকুৱা অৱস্থা, তথাপিও আমাৰ কাৰণে বা কিছু ৰাইজৰ কাৰণে ওলাই গৈছে। আৰু আইতাক মই দেখুৱাই দিলোঁ, আইতাৰ বয়স এতিয়া 100 পাৰ হৈ গৈছে। আৰু আইতা এনেকুৱা হৈছে, আমি যেনেকুৱা 5 বছৰীয়া বাচ্চা এটা যেনেকুৱা এনেকুৱা হৈ গৈছে। আৰু আমাৰো এনেকুৱা অৱস্থা হ'ব। আৰু যিহেতুকে আইতাই মোক বহুতখিনি আগতে হেল্প কৰিছে, সেইটো বুলিয়ে নহয়, এতিয়াও আইতাৰ এইটো অঞ্চলৰ গোটেইখিনিকে আৰু যেনে বসন্ত ৰোগ হওক বা বাচ্চাবিলাক সকলো জানে, ঘটিবাৰী প্লাছ জকমাৰি তামোলপুৰৰ বিভিন্ন প্ৰান্তত মানে সকলো জানে আৰু আইতাক সকলোৱে জানে। আৰু বিশেষকৈ এই সৰু ল'ৰা ছোৱালীবিলাকৰ বসন্ত ৰোগে হওক বা মোৰো হৈছিলে, 3বাৰমান হৈছিলে, মোক বচাইছে। এই ক্ষেত্ৰত মানে যথেষ্ট হেৰি হৈছে। কিন্তু ঘটনাটো হ'ল যিটো পৰিৱেশত মানে ৰাখিব লাগিছিলে সেইখিনি ৰাখিব পৰা নাই। মাত্ৰ বানপানীৰ
যিটো নেকি প্ৰবল হেগ সেইদিনাটো গোটেইখিনি আমি বানপানীত উঠি যাম বুলি ভাবিছিলোঁ, কিন্তু ৰাইজৰ সহযোগত ইয়াৰ পৰা মানে এই উদ্ধাৰ কৰি পেলাই নি তাতেই আমাক ৰাখিছিল। সেইটো ৰাইজে চাগে দেখিছে। যদি আৰু 10-15 মিনিট হ'লে হয়তো আমি গোটেইখিনিও বানপানীৰ লগতে উঠিয়ে গ'লো হয়। গতিকে ইয়াৰ ফালৰ পৰা মই ৰাইজক ধন্যবাদেই জনাম। এইকাৰণতে জনাম কাৰণ আমাৰ গোটেইকেইটা পৰিয়ালক ৰাইজে অৰ্থাৎ ডেকা আছাম বা যিখিনি হেৰি কৰিছে, মই তেওঁলোকক ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে বিপদত আমাক এই হেৰিৰ পৰা উদ্ধাৰ কৰি নি পেলাই আমাৰ জীৱনখিনি বচোৱাৰ কাৰণে। এতিয়া এনেকুৱা হৈছে, মই কৈছোঁ আমাৰো এটা সময় আহিব, আমিও এনেকুৱা হ'ব লাগিব। তো আইতাৰ এতিয়া 5 বছৰীয়া 6 বছৰীয়া শিশু এটা যেনেকুৱা তেনেকুৱা হৈ গৈছে, মানে সকলোখিনি ইয়াত দাঁত বা সকলোখিনি নোহোৱা হৈ গৈছে। তো আইতাৰ কাৰণে মই এটা বস্তু লৈ আহিছোঁ। আইতা এতিয়া ভাত চাতো খাব নোৱাৰে বা তেনেকৈ একো বস্তুৱে খাব নোৱাৰে। আইতাৰ কাৰণে মই এটা হৰলিক্স লৈ আহিছোঁ। হৰলিক্সটো দি যাম আইতাৰ কাৰণে। মই এইটো লৈ আহিছোঁ হা, এইটো হৰলিক্স। আপোনালোক গাখীৰ আছেনে নাই? কিনা গাখীৰ। যদি অলপমান যদি আপোনালোকে যদি কষ্ট কৰে, আমাৰ ঘৰত গাখীৰ আছে, ৰাতিপুৱা গৈ 1 লৈ আহিব পাৰিব। মই মাক কৈ দিম আৰু ধুনীয়াকৈ এইখিনি গাখীৰৰ লগত আইতাক খুৱাব। তো আইতাৰ কাৰণে বেলেগ বস্তুটো একো এতিয়া খালিও হজম নহয়। খুৰীহঁতে কৈছে ডিমা মাছ মাংসটো এইবিলাক খাবই নোৱাৰে। এইগিলা এইটোতো সম্ভৱ নহয়। মই এটা হৰলিক্স লৈ আহিছোঁ, আইতাৰ কাৰণে দিলোঁ। আৰু এইফালে আইতা আছে আৰু আইতাক কৈছে এতিয়া মানে আমাৰ যেনেকুৱা 5 বছৰীয়া 6 বছৰীয়া শিশু থাকে, শিশুৰ দৰে হৈ গৈছে। মোক বাৰু চিনি পোৱা নাই ন আইতা? আইতা বোলে শুনা নাই। তো এনেই মই তোৰ খবৰ ল'ব আহিলোঁ হা। আৰু তোৰ কাৰণে ধুনীয়া এটা বস্তু দি গৈছোঁ, ৰাতিপুৱা মৰ্ণিং টাইমত খাবি হা। খোৱা বস্তু দি গৈছোঁ, ঠিক আছে? মাকে হেৰিখিনি খাই নাই, চিনাই ভাত নাই মান খুৱাইছি কইনাটোৱে আজি নাই তাৰ পাছত সেইখিনি খালোঁ। খাই অলপমান ভাল পাইছোঁ। ঠিক আছে বোলে মই বোলো ভোক লাগিলে খাওঁ, ভোক নালাগিলে নাখাওঁ। আইতাক যিমান ক'লেও মানে বুজি নাপায়, তথাপিও খবৰ ল'ব আহিলোঁ। আৰু আইতা এতিয়া অন্তিম পৰ্যায় আৰু মোৰ ফালৰ পৰা খুৰাটোক কিবা অলপ সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে অকল যি টকা পইচাৰে সহায় কৰিব সেইটো নহয়, আপোনালোকে মানুহৰ ঘৰত গৈ এতিয়া ঘৰবিলাক ভাঙিছে, অলপ হাতে কামেও লাগি দিব পাৰে ন খুৰা? তো মোৰ ফালৰ পৰা কিবা এটা আপোনালোকক দিম। আৰু ভাবিছিলোঁ চাউল দালি দিম বুলি, চাউল দালিটো সকলোৱে দি আছে। তো গাইজ আমাৰ যি বৃহত্তৰ এই এলেকাটো আছে দক্ষিণ গান্ধীবাৰী, ইয়াৰ পৰাই পানী যোগান কৰা হয়। আৰু ইয়াতো পানী উঠি গৈছিলে। আৰু এইফালে দাদাহঁতে কিবা পানী চাফা কৰি আছে। কি পানী চাফা কৰি আছে অলপ ওচৰত গৈ ধুনীয়াকৈ সুধোঁ। এইবিলাক দেখিছে পলস পৰি আছে, এতিয়া ৰ'দ দিয়াৰ কাৰণে শুকাই গৈছে। কোনফালে যায়? ইফালে যাওঁ ন? ওপৰত দাদাহঁতে চাফা কৰি আছে, চব বোকা বোকা হৈ গৈছে। আৰু গাইজ মই ভাবিছিলোঁ ইয়াত পানী লেতেৰা পানী চাফা কৰি থকা বুলি ভাবিছিলোঁ। ইয়াত মানে আইৰণ হৈ গৈছে ন এইবিলাক? আইৰণৰ পানীটো এনেকৈ চাফা কৰিছে, তাৰপিছত নতুন পানী দিয়া হ'ব। জানে বানপানীৰ ফলত এতিয়া চব চাৰিওফালে দংকল চংকল চব লেতেৰা পানী উলিয়াইছে। এতিয়া ইয়াৰ পৰা যিটো চাপ্লাই পানী যাব, চাপ্লাই পানী দিয়াৰ কাৰণেই চাফা কৰি থকা হৈছে। থেংক ইউ দাদাহঁতে যাতে এইখিনি কাম কৰিছে। আৰু ৰ'দটো বহুত দিছে, ৰ'দটো দিয়া ভালেই হৈছে। এতিয়া জেগাবোৰ শুকাব। মোৰ এটা চেনেল আছে দাসভাই ব্লগ বুলি, তাতে পাই যাব ব্লগ। মোবাইলত মাৰিলে আহি যাব। ঠিক আছে দাদাহঁতে চাওক কি ৰ'দ দিছে, তথাপিও কাম কৰি আছে যে ব্যস্তবিলাক। এতিয়া যাওঁ আৰু মোৰো কাম আছে তাৰমানে। গাইজ মই যাৰ লগত গৈছিলোঁ এইফালে, ইয়াক মানে গাঁৱত মাতাৰ নামটো ক'লোঁ। অৰিজিনেল নাম হ'ল দীপংকৰ ন? আৰু এতিয়া বহুত গৰম দিছে। খুৰীহঁতৰ তাত হেৰি পানী খাই আহিলোঁ আমি, চৰবত পানী। এতিয়া ইহঁতৰ তাত খাম ডাব, এয়া ডাব। আৰু এটা বস্তু এই কলা মেকুৰী এটা আছিল, কয় গেলি। আৰু গাইজ মানুহে কয় কলা মেকুৰী নোপোৱাই বুলি, কিন্তু ইহঁতৰ ঘৰত কলা মেকুৰী আছে। আৰু এই পানী চাওক, এইবিলাক চব ধুৱাই লৈ গৈছিলে। এইবিলাক অলপ মাটি দিলিহে, মানে এতিয়া ৰ'দটো দিছে না, সেইকাৰণে মানুহবিলাকে যিমান পাৰে কাম কৰি আছে। এনেকৈ পূৰা একদম সহায় লৈ গৈছে। এইটো এটা চাওক নালাৰ দৰে কৰি থৈ গৈছে, নালা বুলি ক'ব লাগিব। পানী খাব মজা আছে এইটোত। আৰু এটা কাটি দি এই ডাব গছলা উঠিছে ওপৰত।
হয় বা ধুনীয়াকৈ বুজি আছে দেখোন কষ্ট নোহোৱাকৈ কঁঠাল পাৰা দিছে দেখোন কষ্ট বাৰু তাকেতো থাকিব লাগে দেখিলা অলপ আউটছ এক্সপিৰিয়েঞ্চ এই ক'ত থ'ব নালাগে নালাগে আৰু নালাগে নালাগে পিছত খাবি আৰু পাৰবা নালাগে আৰু থাকৰি পুৰা ধৰা নাই হ'ব নালাগে দুইজনে খাব নালাগে সেই গালি পাৰ বেছিকৈ খাব নালাগে কালি হেৰি আৰু আহিবি না আৰু খাম এইবাৰ গুৱাহাটীক গ'লে সোনকালে আহিম ডাব খাব আহিম সেইডাল কপোৱে সেইডাল বেছি হেৰি নাই না হেভি নহয় আগতেতো এইখিনিত লাগি আছিল এইখিনিৰ পৰাই লাগছি হাতেদি লগ পোৱাৰ পৰাই হাতেদি চিঙি খাওঁ সেই মনত আছে ইডালত এতিয়া কাটো অঁ ঘৰতে এই নাৰিকল খাইছোঁ গৰম বহুত ডাব পাৰি হ'লে অঁ ভাল মানে তই খবৰে নলয় দেখোন ফোন কৰিলোঁ ৰিচিভ নকৰা এই হ'ল হা হা এই ইমান কাটি দিছা হা এতিয়া বুজা নাই অঁ এতিয়া তই কৈছ আৰু গম পাইছোঁ মানে কিবা এটা পিছত ওলাবি যা কাপোৰ ৰ তোক মই অলপ দেৰিকৈ ফোন কৰি আছোঁ ৰ মজা আছে মাটিত পৰিল দেখোন তই যাওঁতে যাওঁতে আৰু বাৰিষা গৈছিল অলপ মিঠাটো কমব পাইপ থাকিলে মজা হ'লে তাকে পাইপ লৈছিল পতাকাই ল'লে হ'ব বহুত খাইছোঁ সেনেকৈ পতাকাই দি আছে পতৰকাই আছে পকাই আছে পতৰকাই আছে লৈ আনচোন লৈ যা পাইপ পাইপ বনাম এইটো কাট তই অঁ চাওক যা যি থাকক হেৰি কৰি দিবি একবাৰ পুহি দিলে হৈ যাব এই সিডাল ডাঙৰ হ'ব সৰু ছোৱালী পাতলা চান তাৰে ফুটাই নাই নহ'ল তো গাইছ চাওক এনেকুৱা ৰ'দ দিছে আৰু এই ৰ'দত ডাবৰ পানী বেষ্ট এতিয়া খাম ডাবৰ পানী আৰু আমি মানে পাইপ পোৱা নাই পাইপ আমাৰ যোগাৰ পাইপ আছে পতৰকাই বিচাৰি গৈছে অৰিজিনেল পাইপ আছে অৰিজিনেল পাইপ পতৰকাই সোমাই খাম এতিয়া সৰুতে বহুত খাইছোঁ সেনেকৈ বহুত খাইছোঁ পতৰকাৰ গাড়ীও বনাইছিলোঁ ন গাড়ী পিষ্টল হঠিয়াৰ তাৰপিছত আৰু বহুত কিবা কানি আছে পাহৰি গ'লোঁ মেমৰিগিলাখান বোলো সৰু কালৰ স্মৃতিগিলা মনত পৰিলে ভাল লাগে ভাল লাগিলে কি হ'ব এদিন গেল গেছেগা এদিন আৰু নাই গেছেগা অঁ হৈ যাব আমি এতিয়া এডালৰ পাইপ বনাম দে বনাওঁ ভাং এই থাকক দে এই মাটিৰ মানুহ এডাল পাইপ হৈ গ'ল এতিয়া সোমাই দিলোঁ এনেকৈ একো নাথাকে ভিতৰে এতিয়া একো নাথাকে চাফা মাল না এইটো গুৱাহাটীত খাব গ'লে কেই টকা 40 টকা 40 টকা এটাত 40 টকা বা 50 টকা তো গাইছ খাওঁ ধুনীয়া আছে এতিয়া আমি এনজয় কৰোঁ আৰু আপোনালোকেও এনজয় কৰক